তোমাৰ বাবে মই মোৰ সকলো ত্যাগ কৰি দিলোঁ আৰু তুমি শেষত মোৰেই হিয়া ভাঙি দিলা। তথাপিও যদি তুমি মোক কষ্ট দি পিনে শান্তি পাইছা তেন্তে ময়ো হেপী। আচলতে যিবোৰে কয় তুমি কষ্টত থকা একদম চাব নোৱাৰো। শপত ভগৱানৰ জীৱনৰ আটাইতকৈ বেছি কষ্ট সেইবোৰে দি থৈ যায়। যোনে তোমাক মৰম কৰে, তোমাৰ কেয়াৰ কৰে, সেইজন মানুহক কেতিয়াও ইগন'ৰ নকৰিবা। কাৰণ যিদিনা সেইজন মানুহ তোমাৰ অবিহনে জীয়াই থাকিবলৈ শিকি যাব ন, সিদিনা তুমি বহুত কান্দিবা, কিন্তু তেওঁক আৰু ঘূৰাই নোপোৱা। ভুল কৰিলে মাফ আছে, কিন্তু বিশ্বাস যদি এবাৰ ভাঙি দিয়া ন, তাৰ কোনো মাফ নাই।